উৎকট গৰমত মানুহজনে বোলে টেঙাৰ আঞ্জা খায় সেইবাবে এটা বাটিত মগু দালি 3-4 চামুচমান তিয়াই ৰাখিলোঁ এটা আলু বইল হ'বলৈ দিলোঁ আৰু আন এটা বাটিত থেকেৰা অলপমান পানীত ভিজাই ৰাখিলোঁ আৰু মগু দালিখিনি অলপ সময় ভিজোৱাৰ পিছত পানীখিনি পেলাই এইদৰে আদা আৰু কেঁচা জলকীয়া আৰু নিমখ দি থপথপীয়াকৈ পিচি ল'লোঁ তাৰপিছত এটা কেৰাহীত তেল গৰম হ'বলৈ দি কেইটামান সৰু সৰুকৈ বৰ ভাজি ল'লোঁ বৰকেইটা ভাজি হোৱাৰ পিছত কেৰাহীত যদি বেছিকৈ তেল থকাহেঁতেন দেখে তাৰপৰা অলপ তেল কমাই সেই একেখিনি তেলতে সৰিয়হ শুকান জলকীয়াৰে ফোৰণ মাৰি সিজাই ৰখা আলুটো হালধি আৰু নিমখ দি ভাজি ল'লোঁ আৰু তাৰপিছত আমি থেকেৰাৰ পানীখিনি সুন্দৰকৈ তাত দি দিলোঁ কিন্তু এইখিনিতে এটা কথা যিসকলে আলু দি খাব নিবিচাৰে তেওঁলোকে ফোৰণ মৰাৰ পিছত থেকেৰাৰ পানীখিনি দিয়াৰ পিছত বৰ ভাজিবলৈ যিখিনি আমি থপথপীয়াকৈ মগু দালি পিচিছিলোঁ তাৰ 2 চামুচ যদি কেঁচাকৈ থৈ দিয়ে সেই 2 চামুচ দিলেও তৰকাৰীখন কিন্তু খুব ধুনীয়াকৈ অলপমান গাঢ় হয় গতিকে সেইটোও কৰিব পাৰে আলু নিদিয়াসকল আৰু এইদৰে ইয়াত মই অকণমান চেনি দি দিলোঁ আৰু তাৰপিছত উতল আহাত ভাজি ৰখা বৰখিনি দি দিলোঁ আৰু মোৰ টেঙাৰ আঞ্জা ৰেডি হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ধন্যবাদ